নমস্কাৰ বন্ধুসকল, এইখিনি হৈছে মোৰ চুপানি পিয়াৰ ঘাঁহ আৰু এইখিনি চুপানি পিয়াৰ ঘাঁহৰে মই কাটিং কৰি ষ্টিক উলিয়াই মই নিজৰ কাৰণে ৰোপণ কৰিবলৈ ওলাইছোঁ। আজি তামোল বাগান হয় এইখন মোৰ। তামোল বাগানত মাজে মাজে সৰু ট্ৰেক্টৰ সোমোৱাই মই মাটিখিনি ভাল ধৰণে চহাই লৈছোঁ। দেখা পাইছে তামোল বাগানৰ মাজে মাজে যিখন আমাৰ সৰু ট্ৰেক্টৰ আছে, এই সৰু ট্ৰেক্টৰ সোমোৱাই মাটিখিনি চহাই লৈছোঁ এনেকুৱা ধৰণে। আৰু চহাই লৈ এনেকুৱাকৈ ঠিপ তুলি লৈছোঁ মই, যাতে বীজসমূহ ভাল ধৰণে ৰোপণ কৰিব পাৰোঁ। সেইটোৰ কাৰণে এনেকুৱা ধৰণে ঠিপ তুলি লোৱা হৈছে। আৰু চুপানি পিয়াৰৰ ষ্টিকবিলাক মই দেখুৱাই আছোঁ আপোনালোকক। এইবোৰ হৈছে সম্পূৰ্ণ মেচিয়ৰ হোৱা চুপানি পিয়াৰৰ ষ্টিক হয়, ইয়াত দেখা পাইছে। আৰু মই মাটিখিনি মোৰ চহাই লোৱালৈকে এইখিনি কাটিং 5-ৰ পৰা 6 দিনমান হৈছিলে বস্তাত এনেকুৱাকৈ ৰাখি থৈ দিয়া। আৰু ইয়াত দেখা পাইছে বস্তাৰ পৰাও গজালি আহি গৈছে, দেখা পাইছে প্ৰত্যেকটা কাটিঙে সুন্দৰকৈ গজালি আহিছে। এইবোৰ দেখিছে, এইবোৰ ৰোপণ কৰাৰ পিছতে অতি সহজে সোনকালে সিহঁতৰ গ্ৰ'থ হ'ব। গতিকে আজি মই চুপানি পিয়াৰ ৰোপণ কৰা ভিডিঅ' আপোনালোকক কিছু দেখুৱাবলৈ ওলাইছোঁ, ভিডিঅ'টো চাই থাকিব।
এনেকুৱা ধৰণে মই ৰোপণ কৰিছোঁ। এইবোৰ দেখা পাইছে মই দুটা ষ্টিক ব্যৱহাৰ কৰিছোঁ। এটা ষ্টিক ব্যৱহাৰ কৰিলেও হয়, কোনো অসুবিধা নাই, কিন্তু মোৰ মানে কাটিং এভেইলেবল আছে কাৰণে মই বৰ্তমান ডাবল ষ্টিকে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ছিংগল ষ্টিক ব্যৱহাৰ কৰিলেও কোনো অসুবিধা নাই। আৰু মোৰ আগৰ যিখিনি ৰোপণ কৰা আছিলে মেচিয়ৰ হোৱা এইবোৰ দেখিছে, এইবোৰত মই হাৰিয়ানাৰ পৰা আনিছিলোঁ। মোৰো তেতিয়া কাটিং কম আছিলে, বাহিৰৰ পৰা অনা হৈছিলে, সেইটোৰ কাৰণে ময়ো ছিংগল ষ্টিকে ব্যৱহাৰ কৰিছিলোঁ। আৰু ছিংগল ষ্টিকৰ পৰাই এনেকুৱা ধৰণে বহুত সুন্দৰ হৈছে। আৰু ছিংগল ষ্টিকে ব্যৱহাৰ কৰিব আপোনালোকেও। গতিকে মোৰ ওচৰত বৰ্তমান বহুতখিনি এভেইলেবল আছে কাৰণে মই ডাবল ষ্টিক ব্যৱহাৰ কৰিছোঁ। আৰু যিহেতু বৰ্তমান বৰষুণৰ বতৰটোও গ'লগৈ, আজি অক্টোবৰৰ 28 তাৰিখ চলি আছে, আৰু অক্টোবৰ মাহৰ 28 তাৰিখে মই ৰোপণ কৰি আছোঁ বৰ্তমান। এইবোৰ দেখিছে এনেকুৱা ধৰণে মই ৰোপণ কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ যদি সম্পূৰ্ণ মেচিয়ৰ হোৱা ষ্টিক আপোনালোকক লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। মই স্ক্ৰীণত মোৰ হোৱাটছএপ নাম্বাৰ আৰু মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম। আপোনালোকে সেই নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব। এনেকুৱা ধৰণৰ সুন্দৰ লেটেষ্ট মডেলৰ ছুপাৰ নেপিয়াৰ, হাইব্ৰিড ছুপাৰ নেপিয়াৰ পাকচুং 1 এনেকুৱা ষ্টিক আপোনালোকে ল'ব পাৰিব। গতিকে কোনোবা বন্ধুক যদি লাগে মোৰ লগত নিশ্চয় যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত দিয়া হ'ব। এইবোৰ দেখিছে এনেকুৱা ধৰণে মই ৰোপণ কৰিছোঁ। আৰু এটা কথা মন কৰিব, আপোনালোকে যেতিয়া ছুপাৰ নেপিয়াৰ ষ্টিকবোৰ ৰোপণ কৰিব তেতিয়া এনেকুৱা ধৰণে যিটো এইটো এটা ষ্টিক আৰু এইটো এটা ষ্টিক, এটা ষ্টিকৰ পৰা আন এটা ষ্টিকলৈ 2 ফুটৰ মানে ডিষ্টেঞ্চ ৰাখিব। এনেকুৱা ধৰণৰ এটা বাঁহৰ ল'ব বা এক টুকুৰা ল'ব, তাৰপাছত আপোনালোকে 2 ফুটৰ এটা কাটি ল'ব, তাৰপাছত এনেকুৱা ধৰণে 2 ফুট গেপ ৰাখি ৰোপণ কৰি যাব। কাৰণ যেতিয়ালৈকে 1 বছৰমান হ'ব সম্পূৰ্ণ ৰোপণ কৰাৰ পাছত ছুপাৰ নেপিয়াৰখিনি ঘাঁহখিনি তাৰপাছত বহুত ডাঙৰ ইহঁতৰ জোকবিলাক বহুত ডাঙৰ হয়। সেইটোৰ কাৰণে 2 ফুট গেপ ইহঁতক দিবই লাগে। 2 ফুটৰ অলপ পাৰিলে বেছিয়ে দিব লাগে, কিন্তু 2 ফুটৰ কম কৰিব নালাগে। 2 ফুটৰ কম কৰিলে অসুবিধা হ'ব। সেইটোৰ কাৰণে এনেকুৱা ধৰণে আপোনালোকে জুখি 2 ফুটৰ আঁতৰে ৰোপণ কৰিব। আৰু এটা কথা মন কৰিব, বীজসমূহ যেতিয়া আপোনালোকে ৰোপণ কৰিব তেতিয়া 45 ডিগ্ৰী এংগুলত এনেকুৱা ধৰণে ৰোপণ কৰিব। অলপ হেলাই ৰোপণ কৰিব 45 ডিগ্ৰী, যাতে এনেকুৱাকৈ 45 ডিগ্ৰী এংগুলত আপোনালোকে বীজসমূহ ৰোপণ কৰিলে তেতিয়া বেছিকৈ ভাল গ্ৰ'থ পাব, অতি সোনকালে গ্ৰ'থ হ'ব আৰু গজালি বেছিকৈ মেলিব। আৰু লগতে ছিংগল গাঁঠি ব্যৱহাৰ কৰিব, ডাবল গাঁঠিৰ আপোনালোকে ৰোপণ নকৰিব। ছিংগল গাঁঠিৰ সদায় ৰোপণ কৰাৰ কাৰণে যত্ন কৰিব। ছিংগল গাঁঠিৰ বেছি ভাল হয়। যিটো দেখিছে এই গাঁঠিটোৰ পৰা 1 ইঞ্চিমান ওপৰত মাটি থাকি দিলেই হ'ল, বাকী ইমান নালাগে বাৰু। বাকীখিনি ওপৰত ওলাই থাকিলেও হ'ব এনেকুৱা ধৰণৰকৈ। আৰু 45 ডিগ্ৰী এংগুলত ৰোপণ কৰিব, লগতে ছিংগল গাঁঠি ব্যৱহাৰ কৰিব। ডাবল গাঁঠিৰ কোনো প্ৰয়োজন নাই, ছিংগল গাঁঠিয়ে সকলোতকৈ উত্তম হয়। গতিকে তেনেকুৱাকৈ ৰোপণ কৰিব।